গাইজ আজি আমি উপস্থিত আছোঁ ৰায়পুৰ আপোনাৰ কেনে চিনি পাইছে মোক চাব পাইছি কিন্তু নামটি লাখ এইখন হৈছে আমাৰ ৰায়পুৰ পুৰণা গাঁও আৰু য'ত মই জন্মগ্ৰহণ কৰিছিলোঁ আৰু এইটো আমাৰ মন্দিৰ সুন্দৰ পৰিৱেশৰ এতিয়া মানে ফাংচন চাৰি পাছত বিহু পুৰা ডেন্স হৈছিল এতিয়া তো আজি বহুত দিনৰ মূৰত আহিলোঁ মোটামুটি 3-4 মাহ মূৰত তো আহি ভাল লাগিল পৰিৱেশটো গাঁও আৰু মন্দিৰটো বেছি দেখা নেকি লগা বেছি দেখা নাই তো সুন্দৰ এটা অনুভৱ আৰু মন্দিৰটো খুব ভাল লগা আজি মানে ধুনীয়াকৈ বনাইছে না হিমাজ দক্ষিণৰ কাম চলি আছে বাকীও কাই নাগৰা আছে এইটো অনামিকা দাস খুব ধুনীয়াকৈ বনাইছে মন্দিৰটো সেইটো নাজানো দিয়ক এতিয়া কথা কথা নহ'ব আজি আৰু বেলেগ দিনা ভালকৈ আহিম একদিন মন্দিৰত দেখাকৈ আৰু এইটো হৈছে অফিচ এতিয়া আমি সৰুতে মানে লোকশ্ৰেণী খেলিছিলোঁ এইটো হিৰক মই ৰূপম মায়ে বহুত আছিলে এনেকৈ ভালকৈ বনাইছে দিয়ক সেইবিলাক তো ভাল লাগিল নিজৰ গাঁওখনৰ মন্দিৰটো প্ৰথম গাঁওখনৰ যিমান যি নাথাকিলেও যদি মন্দিৰটো ভালকৈ নাথাকে বা ভালকৈ নাবানয় না শুৱনি নহয় গাঁওখন তো এইটো হৈছে আমাৰ ৰায়পুৰৰ মন্দিৰ খুব ধুনীয়া লগা হৈছে মন্দিৰটো এইবিলাক কি আৰু ইয়াতে শিৱ পূজা চাব আহিব দিয়ক সকলে শিৱ পূজা খুব ভালকৈ পাতে মানে শিৱ মন্দিৰটো সিফালে আছে নেকি মাইকো লগাইছে ৰাতিপুৱা চাগে গান বাজে ভগৱানৰ এইটো শিৱ মন্দিৰ ইয়াতে খুব ধুনীয়াকৈ শিৱৰাত্ৰি পালন কৰে আৰু এতিয়া ডেকৰেশ্যন কৰে ডাঙৰকৈ হয় দিয়ক শিৱ পূজা মই যেতিয়া সৰু আছিলোঁ না তেতিয়া আমি ৰাতিপুৱা উঠি একদম ফটো চিনেমা যাওঁ চুৰ কৰি হ'লেও আনো ফোন তো এতিয়া আৰু সেইগিলা বহুত মিছ কৰোঁ মানে কথাখিনি প্ৰথমতে নিজৰ গাঁওখন যিমান যি হ'লেও বহুত মিছ কৰোঁ তো আমি আগতে অলপতে ৰাতি মানে সন্ধিয়া হ'লে মহাভাৰত চাব আছিলোঁ টিভিত মই চিনিও বনাই যাক হয় মোক মাতা ধৰি মোক ক'ব মোক বোলো কাৰ বা এনেকৈ দি সেইটো কৰি আহিছে বৰষুণ আহিব তাতে আহি হেৰি কৰিছে নেকি তো তেওঁলোকৰ তাতে আমি ৰাতিপুৱা হেৰি কৰিব গৈছিলোঁ মানে ৰাতিপুৱা আৰু সন্ধিয়া বিশেষকৈ আমি খেলা খেলি যে ভৰিয়াত চৰিয়াত ধুই কিটা চিটা চোৱা লেঠানি আৰু সেনে লাগিব আমি মহাভাৰত চাব যোৱা আছিলোঁ তো লাগ পালোঁ তেখেতকো আৰু দুই এটা মানুহ মাত দিওঁ আৰু এইটো হৈছে আমাৰ চবত কৰি মানে আমাৰ এইখিনি জেগা এৰিয়াৰ ধৰি লওক বজালীৰ মানে শিল্পী কিছুমানৰ ভিতৰত এখেতো এজন মুকুট তেওঁৰ ঘৰ মুকুট দাদা হয় তো তেওঁ খুব বাঁহী ভালকৈ বাজে খুব ভাল ধুনীয়াকৈ বাজে আৰু এইটো আমাৰ পুৰা বিহাৰ ঘৰ লগৰ ছোৱালী সৰুতে একেলগে আমি দিছিলোঁ জিতুৱাৰ ঘৰ লগৰ আৰু এইটো অমিতা ঘৰ সৰুতে খেল লগৰ ল'ৰা কিবা বিল্ডিং আনি লাগে বিল্ডিং নেকি সুন্দৰ এমিতে নেকি এইটো হৈছে আমাৰ সৰস্বত দাদা বনক খুব সুন্দৰ মানে এতিয়া কি কৰি চাইছে কৰিছে নে আৰু বাকী আমাৰ দাদা কি কৰিছে এনেকৈ চিধাই গাড়ী লৈছো এই মাক লৈছো মায়েও তাৰ মিটিঙত কি বুলি কয় কিবা গোটৰ মিটিং
মাল লগত এইটো এইটোৱে ঘৰত হা আপই এই কি গালি কৰা নাই কি ঘূৰি আছো মই দেখা নাপাওঁ ডুম্বৰিও দেখা নাপাওঁ ডুম্বৰি ধৰি নানে মই বাটটোৱে নাপাওঁ ৰাজ্যলৈকে বুটুবাই হা নহয় মই চাবিছো কি কৰো 12 বাদাম তোক এইখন বহুত দিন হ'ল দিন নহয় বছৰে হ'ল আমার সাথে কেউ হয় না কৰিছিলো মই আগৰ এইগিলা ঘৰ নাই এতিয়া বদলি গৈছিলো বিল্ডিং আনছি নেকি মানুহৰ ঘৰে গাঁওখনৰ ভিডিঅ' এটা বানি আছো গাঁওখন দেখি আছো মানে ইয়াত দেখি নাযাওঁ ৰাতি হ'ল এতিয়া এইখিনিয়ে মন্দিৰটো আৰু এইখিনি আমাৰ এইখিনি দেখি আৰু আমাৰ এই ৰায়পুৰ মন্দিৰৰ আৰম্ভৰ পৰা চাতি দিলে আমি ইটাও দি আছে না বেলেগে দিয়ে না আমি স্পেচিয়েলি আহি আমাৰ মইনাৰ ঘৰত চাহ তাহ ৰেডি কৰা নাই নেকি হা এনে কৈছো হা তো গাঁওখন দেখলৈ গোটেই আজি আহি ফাৰ্ষ্ট গোটেই একদম মন্দিৰ চন্দিৰ পঢ়া স্কুল আৰু তোমাৰ দাদে ফাৰ্ষ্ট লেপটপ সেই বেছিল না কম্পিউটাৰ বেছিল না আমাৰ ৰায়পুৰৰ ফাৰ্ষ্ট কম্পিউটাৰ বেছিল না নামটো হীৰক কি আছিল হীৰক জ্যোতি ৰয় তো ফাৰ্ষ্ট কম্পিউটাৰ বেছিল আছে না অমৃত এতিয়াও অমৃতটো লৈ গৈছি না তো যে ন কিমান চনত পাইছিল ধান নাকি ৰঞ্জিত এই হোৱাৰ পিছত ধৰি লওক প্ৰথমতে কি কৰিব লাগিব ঘৰ কাৰণে আগতে প্ৰথমতে শুকাব লাগিব না তাৰপিছত জিকাব লাগিব আৰু আজিকালি এইগিলা কমি গৈছে মানে এনেকে যি থালিত বহি ধান চান শুকে মেথন যি কিবা কৰে তো এতিয়া চলি আছে আমাৰ ৰায়পুৰত আৰু বেলেগত চলি আছে এনে ক'ব নোৱাৰো আৰু আহো গেলো যাও না আহিম ৰ আমি এতিয়া যাওঁ সুন্দৰ পৰা চৰি তৰি পুৰা ৰাস্তাত ওলাই আছে